নমস্কাৰ। অসম ৰাজ্যৰ ৰাজনীতিত গঠবন্ধনৰ ৰাজনীতিত 10 নৱেম্বৰৰ পিছত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব গৈ আছে নেকি? হয়, 10 নৱেম্বৰ তাৰিখে বিহাৰৰ নিৰ্বাচনী ফলাফল ঘোষিত হ'ব। উপৰুৱাভাৱে চালে অসমৰ কানেকশ্যন নাই, সেয়া বিহাৰৰ নিৰ্বাচন, কিন্তু ইয়াৰ এক অসম কানেকশ্যন আছে। অসমৰ গঠবন্ধনৰ ৰাজনীতিত ইয়াৰ এক প্ৰভাৱ নিশ্চিতভাৱে পৰিব গৈ আছে। সেইকাৰণে বিহাৰ নিৰ্বাচনৰ অসম কানেকশ্যন আমি আলোচনা কৰিব খুজিছোঁ। বিহাৰত 3টা ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব। 28 অক্টোবৰ, 3 আৰু 7 নৱেম্বৰ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 10 নৱেম্বৰ তাৰিখে নিৰ্বাচনী ফলাফল ঘোষিত হ'ব। আমি জানো 2015 চনৰ নিৰ্বাচনত, বিহাৰৰ নিৰ্বাচনত নীতিশ কুমাৰ, লালু প্ৰসাদ যাদৱ আৰু কংগ্ৰেছৰ যি গ্ৰেণ্ড এলায়েন্স ফৰ্ম কৰিছিলে, সেই গ্ৰেণ্ড এলায়েন্সে 243 জনীয়া বিধানসভাত এই গ্ৰেণ্ড এলায়েন্সে আসন পাইছিলে 180খন। সংখ্যাগৰিষ্ঠতা পাই চৰকাৰ গঠন কৰিছিলে। তাত RJD আটাইতকৈ লাৰ্জেষ্ট পাৰ্টি হৈ উত্থান ঘটিছিলে। RJDয়ে পাইছিলে 81খন আসন, জনতা দল ইউনাইটেডে পাইছিলে 70খন আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে 53খন আসনত সীমাবদ্ধ হৈ থাকিব লগা হৈছিলে, যদিও বিজেপিৰ ভোট শ্বেয়াৰ ছিংগল লাৰ্জেষ্ট আছিলে 24.4%। ৰাজনীতিৰ এক মাহিৰী খিলাৰী লালু প্ৰসাদ যাদৱে বুজিছিলে যে লালু প্ৰসাদ যাদৱৰ যিখিনি ভোট শ্বেয়াৰ আৰু নীতিশ কুমাৰৰ যিখিনি ভোট শ্বেয়াৰ, সেইখিনি কম্বাইন হ'লে তেওঁলোক অপ্ৰতিৰোধ্য হৈ পৰিব, আৰু কাৰ্যত সেয়াই হৈছিলে। ৰাষ্ট্ৰীয় ৰাজনীতিত বিজেপি যেতিয়া অপ্ৰতিৰোধ্য হৈ পৰিছিলে, বিজেপিৰ বিজয় ৰথ কোনো বাধা দিব পৰা নাছিলে। যেনেদৰে আদৱানীজীৰ অযোধ্যামুখী ৰথ বাধা দিব পৰা নাছিলে, কিন্তু বিহাৰত লালু প্ৰসাদ যাদৱে বাধা দিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজয় ৰথ 2015 চনত লালু প্ৰসাদ যাদৱে নীতিশ কুমাৰৰ লগত মিত্ৰতা কৰি সেই বিজয় ৰথ বাধা দিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ মিত্ৰতা ভংগ হ'ল, নীতিশ কুমাৰ আকৌ বিজেপিলৈকে ঘূৰি আহিল। আমি সেইবিলাক কথা জানো। ইয়াৰ অসম কানেকশ্যনটো কি? এইবাৰ নিৰ্বাচনত নীতিশ কুমাৰ আৰু বিজেপিৰ এলায়েন্স আছে। আনপিনে RJD, CPM, CPI, CPIML আৰু কংগ্ৰেছৰ মিত্ৰজোঁট আছে, তেওঁলোকৰ নেতা তেজস্বী যাদৱ। এই নিৰ্বাচনত এটা সমীক্ষাত প্ৰকাশ পাইছে যে যুৱনেতা, 30 বছৰীয়া যুৱনেতা তেজস্বী যাদৱক 42% মানুহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 45% মানুহে নীতিশ কুমাৰক বিচাৰে। এই নিৰ্বাচনত চিৰাগ পাছোৱান, ৰামবিলাস পাছোৱানৰ যিটো দল, সেই দলটো NDAৰ পৰা এইবাৰ নিজাকৈ নিৰ্বাচন খেলিছে। সেই দলটোৰ এটা ভোট শ্বেয়াৰ আছে। শেহতীয়াভাৱে তেজস্বী যাদৱে চিৰাগ পাছোৱানৰ প্ৰতি এক চিম্পেথি দেখুৱাই আহি থকা দিনত এক নতুন সমীকৰণৰ এক ইংগিত বহন কৰিছে। যি ৰাইজে JDক ভোট দিব নিবিচাৰে বা RJDও যিখিনি ভোটাৰৰ পচন্দ নহয়, সেই সমষ্টিবোৰত চিৰাগ পাছোৱানৰ পাৰ্টিক ভোট দিব পাৰে বা তেনেকুৱা সম্ভাৱনা আছে। এতিয়া কথাটো হ'ল, এই নিৰ্বাচনত যদি বিজেপি অৰ্থাৎ NDA, নীতিশ কুমাৰ, বিজেপিৰ এলায়েন্সে যদি সুন্দৰভাৱে জয়লাভ কৰে, যিটো কিছুমান সমীক্ষাই উনুকিয়াইছে, তেতিয়াহ'লে বিজেপিয়ে অসমত এক মৰেল বুষ্ট পাব। বিজেপিয়ে অপ্ৰতিৰোধ্যভাৱে আগবাঢ়ি যাবলৈ অসমতো সাহস পাব। কিন্তু যদিহে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰে, তেতিয়া অসমত এই যে মিত্ৰজোঁটৰ সমীকৰণ ইভলভ হৈ আছে, তাত যে প্ৰভাৱ পৰিব সেই
মই এটা উদাহৰণ দিছোঁ 2015 চনত যেতিয়া বিজেপি পৰাস্ত হ'ল বিহাৰত অসমত বিজেপিৰ নেতৃত্ব আশংকিত হৈছিলে হোৱাৰ কাৰণ আছিলে মই এটা ব্যক্তিগত উদাহৰণ আপোনালোকৰ লগত যদি শ্বেয়াৰ কৰোঁ ধৰ্মপুৰ সমষ্টিত শক্তিশালী নেতা চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মোৰ ব্ৰাদাৰ তাত মণ্ডল প্ৰেচিডেণ্ট আছিলে আৰু কিছুমান ক্ষেত্ৰত ডিচেনশ্যন আছিলে একাংশ ৰাইজে মোকো বিচাৰিছিলে প্ৰাৰ্থী হিচাপে আৰু ময়ো ফিল্ডত আছিলোঁ তো মোৰ ব্ৰাদাৰ আছিলে মণ্ডলৰ প্ৰেচিডেণ্ট মণ্ডল মানে 21খন গাঁও পঞ্চায়তৰ ভিতৰত 15খনৰে প্ৰেচিডেণ্ট আছিলে 15খন গাঁও পঞ্চায়ত লগ লৈ পশ্চিম নলবাৰী প্ৰেচিডেণ্ট হৈছে তো পাটোৱাৰী ডাঙৰীয়া দিল্লীৰ পৰা ফোন কৰিছে আৰু তেওঁৰ বিশ্বস্ত যিবিলাক অতি বিশ্বস্ত সমষ্টি মানুহ আছে সেইবিলাকে জিলা পৰিষদ খেলিব তেনেকুৱা প্ৰাৰ্থী খেলিছে কিন্তু কৈছিলে যে তোমাক টিকেন বৰ্মন মোৰ ব্ৰাদাৰৰ নাম টিকেন চিন্তা নকৰিবা তোমাক মই ইমান এইবিলাক বিষয়ত চাম বাকীবিলাক বাদ দিয়া চ' মই ক'ব বিচৰা কথা এইটো মই কোনো সমালোচনা কৰিব বিচৰা নাই কাকো মই ক'ব বিচৰা কথা এইটো যিটো ডিচেনশ্যন আছিলে সেইটো শ্বৰ্ট আউট কৰিবলৈ যেন একেবাৰে এলাৰ্ট হৈ পৰিছিলে আৰু কিছু পৰিমাণে মানুহ সন্তুষ্ট কৰা যাক যেনেকৈ পাৰি ৰাজনীতিত যি ধৰণৰ চলবাজি চলে সেই ধৰণে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিলে আন এটা গুৰুত্বপূৰ্ণ দিশ লক্ষ্য কৰিব বিহাৰ নিৰ্বাচনৰ যিটো ৰিপাৰকাশ্যন অসমত হৈছিলে ক্ষুদ্ৰ আঞ্চলিক দলসমূহক লৈ পেলাই বিজেপিয়ে এৰা ধৰাটো বেছিকৈ কম্প্ৰমাইজ কিছু কলি হ'লেও আগবাঢ়িছিলে উদাহৰণস্বৰূপে কমলপুৰ সমষ্টিত চিটিং MLA আছিলে পাটাচাৰ চিটিং MLA আছিলে সেই সমষ্টিও অগপদলক এৰি দিছিলে ক্ষুদ্ৰ যিবিলাক আঞ্চলিক জাতি হত্যা এটা ৰামধেনু সদৃশ মিত্ৰতা গঢ়ি তুলিছিলে ৰাভাই কওক তিৱা কওক সকলোকে লগত লৈ মিচিঙে কওক ভাল আছিল এটা যোগাত্মক ৰাজনীতি এটা আৰম্ভ হৈছিলে জনগোষ্ঠীয় ঐক্যৰ পোষকতা কৰি আগবাঢ়িছিলে আৰু এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ এক গুৰুত্ব এছাৰ্ট কৰিব পাৰিছিলে সাব্যস্ত কৰিব পাৰিছিলে ক্ষুদ্ৰ আঞ্চলিক জাতি হত্যাবোৰে যেনেকৈ BPF শক্তি হিচাপে আছিলে অৰ্থাৎ বিহাৰ 2015 চনত বিজেপিৰ পৰাজয়ে বিজেপিক শংকিত কৰিছিলে আৰু মিত্ৰ দলসমূহক নিজৰ ভাগৰ আসন উইনিং কেপাচিটি থকা আসনো পৰ্যন্ত এৰি দি পেলাই এলায়েন্সটো ৰামধেনু সদৃশ যি এলায়েন্স সেয়া সফল কৰি তুলিছিলে আৰু আকাংক্ষিত ফলাফল পাবলৈ সক্ষম হৈছিলে বিজেপি মিত্ৰজোঁটে চ' এইবাৰ যদি বিজেপি বিহাৰত নিৰ্বাচনত জিকে তেতিয়ালৈ বিজেপিৰ প্ৰবল আত্মবিশ্বাসী হৈ উঠিব আৰু ৰঞ্জিত দাস ডাঙৰীয়া কোৱাৰ নিচিনাকৈ 126খনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেপি আকাংক্ষী হৈ উঠিব স্বাভাৱিকতে এটা মৰেল বুষ্ট এটা কৰ্মীসকলে পাব কিন্তু যদি তেজস্বী যাদৱ জনপ্ৰিয় নেতা যদি তেওঁৰ শিক্ষা সম্পৰ্কে বিভিন্ন কথা কোৱা হয় শিক্ষাটো এটা ফেক্টৰ হয় ওৱান এণ্ড অনলি ফেক্টৰ নহয় ৰাজনীতিৰ পথাৰত বিশেষকৈ আমি জানো স্মৃতি ইৰাণী ডাঙৰীয়ানীও HRD মিনিষ্টাৰ আছিলে কিন্তু তেখেতৰ যথেষ্ট প্ৰতিভা আছে স্মৃতি ইৰাণী ডাঙৰীয়াৰ ৰাজনীতিত আনুষ্ঠানিক শিক্ষাই কেতিয়াবা শেষ ক্ৰাইটেৰিয়া নহয় আমি দেখিছোঁ প্ৰেক্টিকেল ফিল্ডত এতিয়া কথাটো হ'ল যদিহে এই যিটো এলায়েন্স চিৰাগ পাছোৱানৰ ভোট শ্বেয়াৰ যদি লালু প্ৰসাদ যাদৱৰ দললৈকে RJDলৈকে যদি আহে মিত্ৰতা হয় ভোট কনভাৰ্ট যদি হয় কোনোবা সমষ্টিত মাইনৰিটি ভোট শ্বেয়াৰ এটা লাৰ্জ শ্বেয়াৰ এটা RJDৰ লগত আছে যাদৱ ভোট আছে সেইখিনি লগ লাগি যদি বাজি মাৰিবলৈ যদি সক্ষম হয় ইটছ হাইপথেটিকেল এট দিছ মোমেণ্ট তেতিয়াহ'লে কিন্তু অসমত নিশ্চিতভাৱে যিবিলাক আঞ্চলিক ক্ষুদ্ৰ আঞ্চলিক দল সেই দলবিলাকৰ ৰাজনীতিত বিজেপিৰ লগত দৰদাম কৰিব পৰা যিটো আত্মবিশ্বাস দৰদাম কৰিব পৰাকৈ তেওঁলোক আত্মবিশ্বাসী হৈ উঠিব তেতিয়া হয়তো বিজেপিয়ে কিছু পৰিমাণে বা ভালেখিনি পৰিমাণে এই ক্ষুদ্ৰ দলসমূহক বা আঞ্চলিক দল অগপৰ নিচিনা বা ইপিনে BPF আছে সেইবিলাকক লগত ল'বলৈ বিজেপি অতি আগ্ৰহী নিজে কিছু কম্প্ৰমাইজ কৰি হ'লেও এৰা ধৰা কৰি হ'লেও আগবাঢ়িবলৈ তেওঁলোকে আগ্ৰহী হৈ উঠিব বা পৰিস্থিতিয়ে তেওঁলোকক বাধ্য কৰাব তেনেকুৱা সম্ভাৱনা আমি দেখিবলৈ পাওঁ অৱশ্যে BTADত যিকেইখন আসন আছে তাত BPFে নিৰ্বাচিত হৈ আহি আছে নৱেম্বৰৰ এই যি নিৰ্বাচন হ'বলৈ গৈ আছে
সেই নিৰ্বাচনত BPFে বাজি মাৰে নে প্ৰমোদ বড়ো ডাঙৰীয়াই বাজি মাৰে নে বিজেপিৰ উত্থান হয় নে হাগ্ৰামা নৱশৰণীৰামা উত্থান হয়, এই গোটেইখিনি কথাৰ ওপৰত কিন্তু সেই আসনকেইখনৰ কোন জিকিব আহি থকা নিৰ্বাচনত তাৰ ওপৰত এক প্ৰভাৱ পৰিব, তাৰ ওপৰত এক পৰৱৰ্তী এক ছেপাৰেট ডিছকাশ্যনৰ প্ৰয়োজন হ'ব, আমি সেয়া কৰিম। কিন্তু থোৰতে কথাটো এনেকুৱা, সাৰমৰ্মটো এনেকুৱা, বিজেপি নিৰ্বাচিত হ'লে যিটো প্ৰেডিক্ট কৰিছে বহুতে, বিজেপি প্ৰবল আত্মবিশ্বাসী হৈ উঠিব, আঞ্চলিক দলসমূহৰ ওপৰত অসমত প্ৰেছাৰ পৰিব, তেওঁলোকে বিজেপিৰ লগত এৰা ধৰা কৰিবলৈ আগ্ৰহী হ'বলৈ বাধ্য হ'ব। কাৰণ আমি জানো যে অগপ বিজেপি অবিহনে অগপ আজিৰ তাৰিখত বেছিভাগ সমষ্টিৰে জিকিব পৰা কণ্ডিশ্যনত নাই। বিজেপি প্ৰাৰ্থী থাকিলে অগপ বহুত সমষ্টিতে হাৰিব নিশ্চিতভাৱে, সেয়া আমাৰ বিশ্লেষণে কয়, নিৰপেক্ষ বিশ্লেষণে। যি কি নহওক, আৰু যদি কিবা কাৰণত তেজস্বী যাদৱক ৰাইজে নেতৃত্ব শাসনৰ পাক যদি দিয়ে, বিজেপিৰ কাৰণে সেয়া এক ছেটবেক হ'ব। আৰু অসমত সেইটো কম্পেনছেট কৰিবলৈ 2015 চনত যেনেকৈ চেষ্টা কৰিছিলে, ইয়াতো চেষ্টা কৰিব। আৰু অলপ নিজৰ ফালৰ পৰা বেছিকৈ এৰা ধৰা কৰি হ'লেও বিজেপিয়ে শাসনৰ বাক জৰি নিজৰ হাতত ৰাখিবলৈ নিশ্চিতভাৱে স্বাভাৱিকভাৱে প্ৰয়াস কৰিব। আৰু তেতিয়া কিন্তু ক্ষুদ্ৰ আঞ্চলিক দলসমূহৰ বাৰ্গেনিং কেপাচিটিটো ওপৰত থাকিব, তেওঁলোকে নিজক এছাৰ্ট কৰিব পাৰিব। 10 নৱেম্বৰ, 10 নৱেম্বৰৰ পিছত ৰাজ্যৰ যিখিনি এলায়েন্স সমীকৰণ বেলেগ বেলেগ দলৰ মাজত, সেয়া প্ৰভাৱ নিশ্চিতভাৱে পৰিব, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও পৰিব, সেয়া আমাৰ ধাৰণা। ধন্যবাদ।